যে জংঘল কাটাটো বন্ধ হ'ব লাগে, বন্ধ কৰিব লাগে। আমাৰ ডিপাৰ্টমেণ্টেলি যিখিনি একশ্যন ল'ব লাগে বা ইভেকশ্যন কৰিব লাগে সেইটো কৰিমে। মানে দুনিয়াত যিমান মাটি পৰি আছে ইয়াতে গাছ ৰোৱাটো সকলোৰে দায়িত্ব আৰু সেইটো ৱৰ্ল্ড হিচাপে পুৰা বিশ্বই সেইটো পালন কৰে। আজিৰ দিনটো ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। এই ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেত গাছ ৰোৱা এই প্ৰগ্ৰামত আজি মই দেউচি ৰেঞ্চৰ আণ্ডাৰত আমাৰ চিৰাং জিলাৰ দেউচি ৰেঞ্চ ফৰেষ্ট ৰেঞ্চ ইয়াত থাকিবলৈ পাই মই খুব ভাল লাগিছে আৰু মই গোটেই আমাৰ BTC বাকী ৰাইজক মই অনুৰোধ কৰিছোঁ, মই কথাটো জনাই দিছোঁ যে জংঘল কাটাটো বন্ধ হ'ব লাগে, বন্ধ কৰিব লাগে। সঁচাকৈ 2006 চনৰ ফৰেষ্ট ৰুলাৰ্ছ একমতে যিসকলে ফৰেষ্ট টাইটেল পাব লাগে বা ফৰেষ্টৰ মাটিৰ পাট্টা পাব লাগে সেই অনুযায়ী মাটিৰ পাট্টাটো পাব। কিন্তু এতিয়া নতুনকৈ কাটি পেলাই যদি জংঘলটো শেষ কৰি পেলাই যদি ইয়াত বসবাস কৰিব বিচাৰে সেইটো আমি কেতিয়াও এলাউ কৰিব নোৱাৰে। আৰু ইয়াৰ ওপৰত আমাৰ ডিপাৰ্টমেণ্টেলি যিখিনি একশ্যন ল'ব লাগে বা ইভেকশ্যন কৰিব লাগে সেইটো কৰিবই। আৰু নতুনকৈ খাটাসকলক ফৰেষ্ট ৰুলাৰ্ছ এক্টৰ আণ্ডাৰত আমি আজিৰ দিনত এই মাটিৰ যিটো পাট্টা সেইটো দিব নোৱাৰে। আগত যি হৈছে এতিয়া আৰু নতুন কাটিব নালাগে, সেইটো আমি অনুৰোধ কৰিছোঁ সকলো জাতি জনগোষ্ঠীকে। পুৰণা যিসকল আছে ইহঁতক মাটিৰ পাট্টাটো দিয়া হ'ব। আগত ছাৰ্ভে কৰা আছে, কিছুমান দিছে আৰু অলপ বাকী আছে, সেইটো দিয়াটো কমপ্লিট কৰিম আৰু। কিন্তু নতুন মাটিৰ পাট্টা দিয়াৰ নামত জংঘলত মাটিৰ পাট্টা দিয়াৰ নামত নতুন ছাৰ্ভে কেতিয়াও নহ'ব।